আজি মই সৰিয়হেদি সৰু মাছৰ জোল বনাবলৈ লৈছোঁ। তাৰ বাবে আদা, নহৰু, সৰিয়হ আৰু জলকীয়া কেইটামান এইদৰে পানীত তিয়াই লৈছোঁ অলপ সময় কোমল হ'বলৈ। আদা, নহৰু, সৰিয়হ আৰু জলকীয়াখিনি মই প্ৰথমে ভালদৰে পটাত পিচি লৈছোঁ। পিচি হোৱাৰ পিছত এতিয়া এটা পিঁয়াজ কাটি লৈছোঁ আৰু এই সৰু মাছখিনি ভালদৰে ভাজি লৈছোঁ। এতিয়া কেৰাহী এখন গেছত গৰম হ'বলৈ দি তাত অকণমান মিঠাতেল দি দিছোঁ। এটা চচপেনত মই অকণমান পানী গৰম হ'বলৈ দিছোঁ। পানীখিনি গৰম হয় মানে মই এতিয়া কেৰাহীখনত পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি ভালদৰে ভাজি লোৱা হোৱাৰ পিছত তাত মই এতিয়া নিমখ অকণমান দিছোঁ। মাছৰ জোলখনৰ ৰংটো ভাল হ'বলৈ মই অকণমান ৰঙা জলকীয়া গুড়ি দি দিছোঁ আৰু অলপ হালধি দিছোঁ। এইখিনি ভালদৰে ভাজি হোৱাৰ পিছত মই তাত বটি লোৱা আদা, নহৰু আৰু সৰিয়হৰ পেষ্টটো দি ভালদৰে ভাজি লৈছোঁ। গোটেইখিনি বস্তু ভালদৰে ভাজি হোৱাৰ পিছত তাত মই গৰম কৰি থোৱা পানীখিনি অকণমানকৈ ঢালি দিম এতিয়া। পানীখিনি আন্দাজমতে দিয়াৰ পিছত এতিয়া মই চিমৰ জোলটো বঢ়াই জোলখিনি উতলিবলৈ দিছোঁ। জোলখিনিত উতল অহাত তাত ভাজি থোৱা মাছখিনি দি দিছোঁ আৰু ঢাকনখন মাৰি পুনৰ অলপ সময়লৈকে উতলিবলৈ দিম। 5 মিনিট সময় উতল অহাৰ পিছত মই ঢাকনখন গুচাইছোঁ। এয়া সৰিয়হ আৰু সৰু মাছৰ জোল খাবলৈ ৰেডি হৈ গৈছে। এতিয়া মই এটা বাটিত এইখিনি ঢালি কেঁচা ধনিয়া পাতেৰে সজাই দিম আৰু পৰিৱেশনৰ বাবে সাজু।